Hey guys, কি খবৰ? পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো আজি আমি কৰিম প্ৰেংক কল। তো বহুত বেছি একো নকওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো हेलो 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 मात দিয়া নাই তো অচিনাকি নাম্বাৰ চাগে সেইকাৰণে মানে মোৰ মোবাইললৈ ফোন কৰা বেলেগ এটা মোবাইললৈ ফোন কৰিছিল লগৰ এটা মোবাইল দি তো ৰিচিভ কৰা নাই আকৌ এবাৰ ট্ৰাই কৰি চাওঁ अनुग्रह करी किछु समय पिছত चेष्टा करक आपके द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया कुछ समय पश्चात नंबर চাগে বিজি কৰিলে নহলে কৰবাত ফোন কৰি আছে हेलो हेलो হয় তোমাৰ নামটো কি নো আপুনি কোন হয়নো এক মিনিট ৰ'বচোন হেল্ল' কোন হয়নো মই হেৰি প্ৰকাশ হয় তোমাৰ নামটো হে মই চিনি নাপাওঁ কোনো প্ৰকাশ নপায় না না তুমি চিনি নাপাওঁ বুলি ক'লে নহ'ব ন হে আসিফ আসিফ কোন আসিফ হয় হে কোন ৰং নাম্বাৰ ফোন ৰাখক নহয় নহয় তাই খং কৰিলে তো আকৌ এবাৰ কৰি আছোঁ হেল্ল' কোন হয় মই চিনি নাপাওঁ কিয় ফোন কৰিছিলে শুনক তুমি মোৰ হেৰি ভাইটি ৰাজেশত কিয় ফোন কৰি থাকা কি মোৰ ভাইটি ৰাজেশ হয় তুমি তাৰ লগত কিয় কথা পাতি থাকা পাগল আছা নেকি ফটো আমি আৰু কৰিব টাইম নোপোৱা ন ফটো আমি কৰা নাই যিটো সঁচা তাকে কৈছোঁ তো মোৰ ভাইটিয়ে কমপ্লেইন কৰিছে এতিয়া দেউতাৰ আগত তাকে মই তাৰ দাদা হয় ন গতিকে কাম নাই আৰু মই এই পুৱাৰ পৰা মই বেলেগক ফোন কৰি ডিস্টাৰ্ব কৰি নহয় তুমি পাগল আছা নেকি ফোন ৰাখা নাম্বাৰ ব্লক কৰি আছো নহ'লে নহয় শুনা তাই আকৌ ফোন কৰিলে আকৌ এবাৰ কৰি আছোঁ আপুনি ডায়াল কৰা নম্বৰটো কাটি দিছে ৰিচিভ বৰ্তমান কৰা ব্যস্ত নাই হৈ আছে অনুগ্ৰহ কৰি কিছু আজি সময় সঁচাকৈ পিছত বহুত চেষ্টা খং কৰক উঠিল आपके द्वारा डायल একেবাৰে किया ট্ৰাই गया কৰি চাওঁ नंबर যদি अभी ৰিচিভ व्यस्त है কৰিলে যদি নকৰে তেতিয়াহ'লে মোৰ ফোনেদি ফোন কৰি কৈ দিব লাগিব আৰু আপুনি ডায়াল কৰা নাম্বাৰটো ফাইনেলি ব্লক কৰি দিলে তো শুনিলে আপোনালোকে তাই বহুত খং কৰিলে এতিয়া মোৰ মোবাইল দি ফোন কৰি তাইক কৈ দিওঁ যে এইটো প্ৰেংক কল আছিলে চাই থাকক হেল্ল' কৈছে মেম ঐ প্ৰেংক কল আছিলে হা ঐ এনে ধেমালি কৰিলোঁ আৰু মানে এইটো ভিডিঅ' বনাই আছোঁ হা মই গম পাইছো বোলো আসিফ হয় কিন্তু এনেকে কৈছা ৰাজেশ মাথাটো গৰম হৈ গৈছে বোলো কোন ৰাজেশক মই ফোন কৰোৱে হেই নাই বেয়া নাপাবা হা ঠিক আছে মই তোমাক পাছত ফোন কৰিম দিয়া ঠিক আছে তো ফাইনেলি কৈ দিলোঁ তাইক